দেউতাও তোমালৈ বৰকৈ মনত পৰে অ'। হঠাৎ যে এনেকৈ তুমি মনত আছেনে? এবাৰ যে নাটক এখনত তোমাক হত্যা কৰা হৈছিল আৰু মই দৰ্শকৰ মাজতে চিঞৰি চিঞৰি কান্দিছিলোঁ। পিছদিনাখন পুৱা মনে মনে ঘৰৰ পিছফালে লুকাই থাকি চেকনিৰে খুব কোবাইছিলোঁ সৰু দেউতাক, মোৰ দেউতাক কিয় মাৰিব বুলি। কিন্তু এতিয়া কাক মাৰিম? ভগৱানক। তোমাৰ কোলাত উঠি মই কৈছিলোঁ, তুমি কেতিয়াও নমৰিবা দেই দেউতা। তুমিও সাৱটি ধৰি কথা দিছিলা, কেতিয়াও নমৰো বুলি। তেনেহ'লে এনেদৰে কিয়? তুমিতো বতৰ বৃক্ষ আছিলা আমাৰ। তোমাৰ ছাঁত বহি জিৰাইছিলোঁ আমি কোনো কষ্ট নোপোৱাকৈ। এতিয়া হঠাতে ৰং ভাল পোৱা তুমি, কিন্তু মাক দেখোন এৰি গ'লা ৰংহীন উকা চাদৰেৰে। কেনেদৰে বুজাম মাক, কেনেদৰে বুজাম ভাইটিহঁতক নাকান্দিবা বুলি। সূৰুজ উঠাৰ পৰা অস্ত যোৱালৈকে যে প্ৰতিটো সময় পাৰ কৰিছিল তোমাৰ সৈতে। এতিয়া পুৱাৰ চাহকাপ মায়ে অকলেই খায়, গধূলি হ'লে টিভিও চাই অকলে, লগত মাথো হুমুনিয়া আৰু এবুকু চকু পানী। তুমিয়েইতো আছিলা আমাৰ আকাশ, পোহৰ, সাহস আৰু সঁচা ভালপোৱা। অকলেই দায়িত্বৰ পাহাৰখন দাঙি কাৰো ভাগেই ল'ব নিদিলা কোনোদিন। এতিয়া যে ভাগবোৰ বৰ গধুৰ যেন লাগিছে অ' দেউতা। জন অৰণ্যৰ মাজতো হৈ পৰিছোঁ অকলশৰীয়া। ব্যস্ত হ'বলৈ বিচাৰি আছোঁ নানা অজুহাত, তাৰ মাজতোচোন কান্দিবলৈ মন যায় চিঞৰি চিঞৰি। দেউতা অ', তোমালৈ বৰকৈ মনত পৰে অ'।